আজি আমি প্ৰথমে সিডলি ব্লক পিএইচি এটা আমাৰ ইন্টিগ্ৰেটেড বিল্ডিং আৰু ইন্টিগ্ৰেটেড লেব আমি আজি উদ্বোধন কৰিলো। ইয়াৰ পিছত আহি আমি ড্ৰাগ ইন্সপেক্টৰ অফিস আমি ইনগ্ৰেশ্যন কৰিলো। ইয়াৰ লগে লগে আমি আমাৰ হেডকোৱাৰ্টাৰত যেটো আমাৰ হেলথ ডিপাৰ্টমেন্টৰ জইণ্ট ডিৰেক্টৰ অফিস, এই জইণ্ট ডিৰেক্টৰ অফিসটো আমি ইতিমধ্যে উদ্বোধন কৰিলো আৰু অহাকালিৰ পৰা ইয়াতে অফিসটো শিফটিং কৰাৰ কাৰণে আৰম্ভণি হ'ব। তো আজি আমি চিৰাঙৰ যেটো আমাৰ জিএছপি যেটো হস্পিটাল আমাৰ, এই হস্পিটালতো মই বহিলো আমাৰ সুপাৰিনটেণ্ডেণ্ট আৰু ডক্টৰ ষ্টাফ সকলৰ লগত আমি ইণ্টাৰেকশ্যন কৰিলো। ইণ্টাৰেকশ্যন কৰাৰ পিছত কিছু সমস্যা তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাক আমি দেখিলো আৰু মই বুজিব পাৰিলো যে এজ এ ডিষ্ট্ৰিক্ট ৰেফাৰেল হস্পিটাল ইয়াত আমাৰ যেটো ডক্টৰ আমাৰ ইয়াত যেটো দিব লাগিছিলে বা পোষ্ট স্যাংশন কৰি ইয়াত পোষ্টিং দিব লাগিছিলে, এইটো নাটনি হৈ আছে আৰু নাৰ্ছৰো অভাৱ আছে। এইখিনি কথাটো মই ইতিমধ্যে গম পালো আৰু ইয়াক অসম চৰকাৰলৈ আমি এই অভাৱৰ বিষয়ে আমি আলোচনা কৰিম আৰু যেটো আমাৰ কোৱাৰ্টাৰ, এই কোৱাৰ্টাৰবোৰ ষ্টাফে থাকিবৰ কাৰণে শৰ্টেজ আছে আমাৰ আৰু আমাৰ যেটো 4টাকৈ যেটো 3 মহলীয়া যেটো আমাৰ কোৱাৰ্টাৰ বিল্ডিং, এই কোৱাৰ্টাৰ বিল্ডিংটো মানে কমপ্লিট হোৱা নাই, কিছু কাম বাকি ৰৈ আছে, ইনকমপ্লিট 4-5 বছৰ এনেই ৰৈ থাকিল। এই হস্পিটালখন ইমিডিয়েটলি আমি ৰিকাস্ট কৰি পেলাই ৰিএষ্টিমেট কৰি পেলাই এইটো কমপ্লিট কৰাৰ কাৰণে আমি আলোচনা কৰি এটা ডিপাৰ্টমেণ্টেলি আমি এটা সিদ্ধান্ত লৈছো, এইটো সোনকালে কৰিম। আৰু যেটো আমাৰ মৰাদে যেটো ৰাখা ঘৰ এইটো অলপ মানে ডেমেজ হৈ আছে। এই ডেমেজটো আমি সোনকালে নতুনকৈ বনাবৰ কাৰণে আজি পিডব্লিউডি ডিপাৰ্টমেন্টৰ ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক আমি নিৰ্দেশ কৰিলো। এইটো হোৱাৰ লগে লগে আমি নতুন ফাইনেন্সিয়েল ইয়াৰ 2026 আৰু 27ত এইটো কাম আমি ষ্টাৰ্ট কৰিম। চিৰাং জিলাত বিপিএফৰ সরকার পূর্বতে যে সরকার আছে সেই সময়ত কেইবাটাও হস্পিটাল বনাইছিলে, সেইসমূহ আজিও জংগল হৈ আছে, সেইসমূহ কেতিয়াকৈ কাৰ্যক্ষম কৰিব? এইটো আমি পৰ্যায়ক্ৰমে আমি চাই আছো আৰু পৰ্যায়ক্ৰমে এইটো কাৰ্যক্ৰম কৰাৰ কাৰণে আমি ইতিমধ্যে আমি হাতত লৈছো। ইতিমধ্যে কিছু লেব নতুন মানে চলাব পৰা নাছিলে, মেচিন বেয়া হৈ আছিলে, এইবিলাকক আমি ঠিক ঠাক কৰি পেলাই বহু হস্পিটালৰ এক্সৰে মেচিন বা তেনেকুৱা যেটো আমাৰ হস্পিটালবোৰত থকা লেববিলাক আমি কাৰ্যক্ৰম কৰিছো। আৰু আজি আমি চিৰাঙতো কিমান হেনেকুৱা ধৰণৰ হস্পিটাল আছে এইবিলাক আমি ইতিমধ্যে অৱগত হৈছো আৰু প্ৰায়োৰিটি বেচিছত কোনটো মানে আমাৰ টেকনিক্যালি খুব সোনকালে আৰু য'ত মানে নিড বেছ বেছি আছে সেইটো ঠিক ঠাক কৰিবৰ কাৰণে ইতিমধ্যে আমি ডিপাৰ্টমেন্ট পিডব্লিউডি ডিপাৰ্টমেন্টক আমাৰ ডিপাৰ্টমেন্টেলি ইয়াৰ এষ্টিমেট আমি ইতিমধ্যে বিচাৰিছো। আশা ৰাখিছো সময়ত ৰাইজক যেটো আমি কথা দিছো, কথাটো দিয়া ধৰণে আমি সময়ত কাম কৰাৰ কাৰণে আমি চেষ্টা কৰি আছো।